নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালো এইটো মোৰ ইউটিউব চেনেলৰ ফাৰ্ষ্ট ব্লগ হয় মোৰ নামটো হ'ল কনিকা নাথ আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মৰম দি যাব তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ আজি আমাৰ কলেজত আছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন তো আজি মই কি কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব তেতিয়া গাউটো বজাও গাউ গাইলো মোৰ ড্ৰেছটা দেখি আপোনালোকে গাৱে পাছে কি কৰিম তো চাই থাকো এতিয়া বাজিল 4 মিনিট আছে তো মই মেকআপো কৰিম চুলিও বান্ধিম আৰু যাম এই বাইদেউ এতিয়া মোক চুলি বান্ধি দিব তো লৈ লৈ হেৰি কৰি থাক খুল যা চিন এইবাৰ হ'ল মোৰ বিহুৰ সামগ্ৰী গগনা কিনি লৈছো কিন্তু গগনাডাল বাজাব নাজানো এৰা দাদা গাইজ কেনে লাগছে জনাব কেছিল খপাত মনে মন থাকি গাইজ মই বগা আহি গেলো কলা আছিলো গাইজ মেকআপ কৰি বগাই গেলো বেয়া ৰং বিৰঙৰ কিতাপ এইটো বেলেগ কোনটো লওঁ দেখছে না গাইজ মই কৈছো না ইমান ডিষ্টাৰ্ব দেই কানালে মাখি মাৰা কানালে মোৰ মূৰতে মাৰি দিবা আলৈছি ক'ত লাগছে না গাইজ মই হেণ্ডলত পঠালাম ৰঙা লম না চকলেট কালাৰ লম নেকি নহয় কি লম চকলেট চিনেমা I am ready. গগনা বাজাবা নাজানো তথাপিও লগত লৈ ফুৰো ৰেডি কেনেকুৱা লাগিছে জনাই দিব তো মই এতিয়া যাব ওলাইছো ওকে বাই হাই গাইস কক যায় আমি নাচবা গাইস তো কক যা আৰু তো কক যা বিউ নাচবা গাইস সো গাইস बहुत दुख लगे আৰু তো কত যা মই বি উনাস যাম তো আমার লগে যাবি মই নেনু নেনু আমি নেনু দে নেনু আৰু ইফালে গতাই মানে পৰীক্ষা দি পাইছি আ টকলি বেয়া লাগিছে বিশেষকে বাৰ বিকলি বেয়া লাগছে মোৰ বেছিৰি দে হ'ব দে ব্লগ খতম বাই বাই গাইস ষ্টেজত অংকিতা বাই পাৰফৰ্মেঞ্চ কৰি আছে তাৰপিছত আমাৰতো দি দিব আৰু বেছি দেৰি নাই হাই গাইজ আমি বিহু নাচিবলৈ আহিছোঁ ইয়াত গাইজ চাওক ইমান ধুনীয়া হৈ আছে গাইজ কিন্তু মোক ভাল লগা নাই গাইজ মোৰ এইবিলাক বেছি হৈছে গাইজ এইপিনে মতি আমাৰ মৰমৰ মতি মৰমৰ হাতিনি আমি কোৱা নাই ইমান ফাৰ্ষ্ট ক্লাছ মানুহ এটা হ'ল আমাৰ হিমাশ্ৰী হ'ল চেৰাগুৰিটা গাইজ ফুৰি আহিছে নাই গাইজ বিহুৰ কথা হেৰিত পঠাই দিম আমি গাইজ ইফালে আছে আমাৰ হাতিনি মৰমৰ এনেকে আনি কিনে এনেকে খুৱাই দিলো গাইজ খাচিও গাইজ চিচিও এইফালে আছে আমাৰ Hello everyone. Hey everyone. Iya kabarnya? Namaskar.
আপোনাক মোৰ নামটো সোনিয়া দাস ফটো দিব ফটো দিব আৰু কিবা ইউটিউব চেনেল আছে না সাবস্ক্রাইব ইনষ্টা আছে না ইনষ্টাগ্ৰাম আছে সোনিয়া দাস 213 সোনিয়া দাস 213 হেৰি কৰিব সাবস্ক্রাইব কৰি দিব সাবস্ক্ৰাইব কৰি সাবস্ক্রাইব ভালে খেল ডেন্স এটা কৰিম বুলি ক'লোঁ তাতে সিহঁতৰ ইমান উৎপাত এটই মাজত হয় সেটই মাজত হয় ইছ অ'কে ৰেডি অদ্ভুত ফিল্টাৰৰ লগত অদ্ভুত পোজ কি কৰি আছা ইয় লাউনিও নেৰে কি থম আছে এনে সাক্ষী মানো ভাল লাগে কোনে আছে কি থম আছে চাও আপি আৰু ইয়াতে আমাৰ খাদ্যৰ ব্যৱস্থা কৰিছিল মই খাই মই এতিয়া ঘৰত যাম ঘৰত নহয় মই এতিয়া ঠাইত যাম মানে লাকাৰ চাই মই এতিয়া আহিছিলোঁ হেৰিত ছয়গাঁৱৰ পানটান হাইস্কুলৰ সোণালী জয়ন্তী আছিল তাত মানে নীলাক্ষী নেওগো আছিল তো মই চাব আহিছোঁ Hey guys, আজিৰ ভিডিঅ'টো ইমানতে শেষ guys. Bye bye.